নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পানী পাঠৰ প্ৰশ্ন উত্তৰখিনি দিব লৈছোঁ। তোমালোক সকলোৱে প্ৰশ্ন উত্তৰখিনি পঢ়িবা আৰু লিখিবা। 1 নম্বৰ প্ৰশ্ন, পানী কিয় জীৱৰ প্ৰাণ বোলে? উত্তৰ, পানী অবিহনে কোনো গছ গছনি অথবা জীৱ জন্তু জীয়াই থাকিব নোৱাৰে। 2 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ কিমান অংশ পানীয়ে আগুৰি আছে? উত্তৰটো লিখিবা। পৃথিৱীৰ 10 ভাগৰ 7 অংশ পানীয়ে আগুৰি আছে। তাৰপিছত প্ৰশ্ন, দুবিধ জলজৰ উদ্ভিদৰ নাম লিখা। উত্তৰটো মেটেকা আৰু শুনি। তাৰপিছত আছে, পানীৰ নিজা আকাৰ আছেনে? উত্তৰ, পানীৰ নিজা আকাৰ নাই। 6 নম্বৰ প্ৰশ্ন, আমি পানী ক'ৰ পৰা পাওঁ? উত্তৰ, কুঁৱা, দমকল, পুখুৰী, নৈ, বিল, সাগৰ, মহাসাগৰ আদিৰ পৰা পাওঁ। তাৰপিছত প্ৰশ্ন, আমি খাবৰ কাৰণে কেনে পানী ব্যৱহাৰ কৰিব লাগে? উত্তৰ, আমি খাবৰ কাৰণে পৰিষ্কাৰ আৰু বিশুদ্ধ পানী ব্যৱহাৰ কৰিব লাগে। তাৰপিছত প্ৰশ্ন, কি উপায়েৰে পানী বিশুদ্ধ কৰিব পাৰি? উত্তৰ, চূণ, ব্লিচিং পাউডাৰ, ফিটকিৰি আদিৰ সহায়ত পানী বিশুদ্ধ কৰিব পাৰি। তাৰপিছত প্ৰশ্ন, পানী কি অৱস্থাত থাকিব পাৰে? উত্তৰ, পানী কঠিন বা গোটা, জুলীয়া বা তৰল আৰু গেছীয় এই 3 অৱস্থাত থাকিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰশ্ন উত্তৰখিনি আটাই লিখি ল'বা। ধন্যবাদ।